Ramzan Day 4. Hello everyone, welcome back to my channel. তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মইও আলহামদুলিল্লাহ ভালেই। তো গাইস মই সেহৰি খাই আহি গলো। এতিয়া মই কোৰাণ শৰীফ পঢ়িম। কোৰাণ শৰীফ পঢ়াৰ পিছত চাহ খাম। চাহ খাই পিনে নিয়ত কৰি ৰোজা ৰাখিম। ঠিক আছে? তো এফালে মই আহি গলো কোৰাণ শৰীফ পঢ়িবলৈ। আজি কলেজলৈ যাব আছে এছাইনমেন্ট জমা দিবলৈ। টাইমটো কেনেকৈ পাৰ হয় ন গমেই পোৱা নাযায়। এইফালে আজানো দি দিলে, সেইকাৰণে মই নিয়ত কৰি ললো। তো গাইজ চাহ তাহ খাই নামাজ পঢ়ি ল'লোঁ এণ্ড কোৰাণ শৰীফ পঢ়া হৈ গ'ল। এতিয়া মই ডাইৰেক্ট গৈ শুম। আজিও কলেজ যাব লাগিব। তো ব'লক যাওঁ শুমগৈ। গুড মৰ্ণিং গাইজ। তো এতিয়া গৈছোঁ কলেজলৈ। গাইজ আই ডোণ্ট ন' ৱাই মোৰ আজি বহুত পানী পিয়া লাগি আছে। মোৰ ডিঙিটো মানে শুকাই আছে পুৰা। মই বুজি পোৱা নাই। ইমান দেৰি ৰোজা ৰাখিছোঁ, ইমান দেৰি এনেকুৱা কেতিয়াও ফিল হোৱা নাই। আজি হৈ আছে ফাৰ্ষ্ট টাইম। এণ্ড মই কলেজলৈ আহি পাই গ'লোঁ। এতিয়া মই ডিপাৰ্টমেণ্টত যাওঁ। চালমিন আহি আছে। তাই অহাৰ আগে আগে গৈ মই বহি দিওঁগৈ, নহ'লে মই ইয়াত ৰখি মই বেহুচ হৈ যাম। পূৰা পিয়া লাগি আছে মোৰ আজি। ক্লাছ কৰি আহি বহি আছোঁ বেলেগ এটা ক্লাছৰ ৱেইটত। মানে আৰু এটা ক্লাছ আছে আমাৰ ইয়াৰ পিছত। আমাৰ চালমিনেও আজি ৰোজা ৰাখিছে। তাইৰ অৱস্থা নাই। হাঁচি 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 কৰোঁতে কৰোঁতে পূৰা চৰ্দি তাই টেনশ্যনত পৰি গ'ল। আমি বোলে একো নোখোৱাকৈ কেনেকৈ আছোঁ। পানীও নোখোৱা? সঁচাকৈ পানী নাখাওঁ, একো নাখাওঁ। তহঁতিতো ঘৰতত ফ্ৰুটছ খাব পাৰ, পানী খাব পাৰ। হেৰি দিনা শিৱৰাত্ৰিৰ দিনা চাহ খাইছোঁ, বিস্কুট খাইছোঁ। ঘৰত ৰাখিছ? ঘৰত ৰাখি বেটা ভাত খোৱা নাই। আমি একো নাখাওঁ, পানীলৈকে খাব নোৱাৰোঁ। খুৰী অকণো খুলিব না মোক মাতিবি দেই বিৰিয়ানী খাবলৈ। ঠিক আছে ঠিক আছে, চেৱে খাবলৈ, বিৰিয়ানী খাবলৈ। আৰু কি খুৱাই? তো গাইজ বৰ্তমান মই ঘৰত আহি পাই গ'লোঁ। এণ্ড এতিয়া ধুনীয়াকৈ গৈ হাত মুখকেইটা ধুই লওঁগৈ। ধুই পিনে অজু কৰি পিনে কোৰাণ শৰীফ পঢ়াত লাগি যাম। তো গাইজ মই অনেষ্টলি কথা এটা কৈ আছোঁ। মোৰ আজি মানে কষ্ট হৈ আছে কেলৈ জানো। মোৰ পানী পিয়া লাগি আছে, ভোক ভি লাগি আছে। আই ডোণ্ট ন' ৱাই। ইয়াৰ আগৰ 3 দিন একেবাৰে নৰ্মেল আছিলোঁ, একো গমেই পোৱা নাই। আজি গম পাই আছোঁ। মই কল এটা খাবই লাগিছিলে চেহৰি টাইমত, মই নাখালোঁ কেলৈ। বাদ দিছোঁ আৰু এইবোৰ। কোৰাণ শৰীফটো পঢ়ি লওঁ, দেন নামাজ পঢ়িম। তাৰপিছত অলপ টাইম আৰাম কৰিম। আজি আৰামৰ জৰুৰত আছে মোক। তো গাইজ মই কেতিয়া শুই গ'লোঁ মই গমেই নাপালোঁ। মই এতিয়া উঠিছোঁহে। মায়ে ইফালে ইফতাৰী বনাই আছে। মই ভাবি আছোঁ মই অলপ কোৰাণ শৰীফ পঢ়ি লওঁ। পঢ়িম বুলি ভাবিও এতিয়া নপঢ়োঁ, কাৰণ মই ভাবি আছোঁ যে মাৰ ওচৰত গৈ পিনে অলপ মাৰ লগতো লাগি দিওঁ। কাৰণ মা বেছি দেৰি ৰোজা ৰাখিছে, গোটেই দিন ঘৰৰ কামো কৰিছে। মইনো কি কলেজলৈ গৈ পিনে বাছ বহিহে থাকিলোঁ। ইউ ন' হোৱাট গাইজ, আপোনালোকক কওঁ মই যিমান পাৰে মাৰ হেল্প কৰিব। কাৰণ মাৰ হেল্প কৰিব কোনে, আপোনালোকে নিজেতো কৰিলে। বেচেৰি মানে চব মায়ে গোটেই দিন কষ্ট কৰে। চেহৰি টাইমত উঠি চব বনায়, ইফতাৰৰ টাইমতো চব ৰেডি কৰে। ভাই কেনেকৈ মানে ইমান কষ্ট সিহঁতি কেনেকৈ কৰে? মই কলেজৰ পৰা অহাৰ পিছত মোৰ লাগে যে মোৰ হৈহে কাম। ভাই মই ইমান বেছি মানে টায়াৰ্ড ফিল কৰোঁ। আৰু মাহঁতেতো গোটেই ঘৰৰ কাম চিজিল মিচিল কৰাৰ পৰা লৈ ইত্যাদি কাম কৰি ইফতাৰীটোলৈকে নিজে বনায়। চেহৰিটোতো 2-3 বজাত উঠি যাব লাগে চেহৰিৰ কাৰণে বনাবলৈ। কাৰণ গৰম গৰম খাই চবেই ভাল পায় ন। কিমান ছেক্ৰিফাইচ কৰে ন মাহঁতে আমাৰ কাৰণে। অ'কে ইমান ইম'চনেল হ'ব নালাগে। ব'লক মাৰ ওচৰত যাওঁ। মাছৰ চব্জি বনাবা এতিয়া? এইখিনি বনালা ন? কিবা হেল্প কৰিব লাগিব? গাইজ বায়ে আমাৰ কাৰণে ইফতাৰী লৈ আহিছে। নিমপাত জীয়াই আছে। নিমপাত কোনটো আছিলে? বাহ কি কাৰিকৰী। মিষ্টেক হৈ গ'ল। নৰসিংহৰ পাত আছিলে, আমি নিমপাত খুৱাই আছিলোঁ। এই ৰুটিটো যোৱাকালি বনোৱাই হয়, এতিয়া গৰম কৰি লৈ আছোঁ চাহ খাবলৈ। আৰু এইফালেদি ধুনীয়াকৈ চাহ বনি আছে। আজি ইফতাৰৰ প্লেটটো অলপ এনেকৈ সজোৱা হ'ল।
তো গাইজ মই ইফতাৰী কৰি ল'লোঁ এণ্ড আজি মোৰ মূৰত এটা ধুনীয়া আইডিয়া আহিছে এনেই ব্লগবোৰ অলপ বৰিং টাইপ লাগি আছে হয়নে মই জানো লাগি আছে মোৰ নিজৰে লাগি আছে যে বৰিং টাইপ লাগি আছে তো ইয়াক ইণ্টাৰেষ্টিং কৰি তোলাৰ কাৰণে মই ভাবিছোঁ ইনষ্টাগ্ৰামত ষ্টৰিত মই Q&A এটা ৰাখি দিম মানে য'ত আপোনালোকে মোক এনি টাইপ অফ কুৱেশ্যন সুধিব পাৰিব আস্ক মি এভৰিথিং টাইপ ৰাখিম তাত গৈ পিনে আপোনালোকৰ যি প্ৰশ্ন সুধিব আছে মোক সেইখিনি সুধি দিব তাৰ পিছদিনাৰ ব্লগত মানে অহাকালিৰ ব্লগত মই গোটেইখিনিৰ এনচাৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে তো ইণ্টাৰেষ্টিং হৈ গ'ল ব্লগটো আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰো দি দিয়া হ'ব মোৰ তো গাইজ আপোনালোকৰ যাতে বুজিবলৈ সহজ হওক মই ওপৰতে দেখাই দি আছোঁ স্ক্ৰীনত মোৰ একাউণ্টৰ পৰাই ডাইৰেক্ট মোৰ ষ্টৰিত যাব দেন তাত ক্লিক কৰি দিলেই হ'ল তাত মানে কি আস্ক মি এনিথিং কুৱেশ্যন এনেকৈ সেই লগোটোৰ তলত ক্লিক কৰি দিলেই আপোনালোকে যি মন যায় কুৱেশ্যন কৰিব পাৰিব মোক ঠিক আছে তো গাইজ আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ আকৌ লগ পাম দিয়ক আনটি মজাৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকক সুস্থ থাকক বাই বাই